আমি বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জনাইছোঁ আৰু এটা কথা পুনৰবাৰ মই জনাইছোঁ, মই এটা আচলতে ধাৰণা কৰিছিলোঁ যি দুটা দল ফাইনেললৈ আহিব বুলি, আৰু সেই দুটা দলে আজি মোৰ মানে অন্তত খেলা সফল হৈছে। যিহেতু দুয়োটা দলে ফাইনেল খেলিব বুলি মই কৈছিলোঁ, মানে মোৰ মনতে কৈছিলোঁ আমালৈ পোৱা নাই, আৰু সেই দলটোৱে আজি ফাইনেলত কৰিছে। গতিকে মই পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ খুব সুন্দৰভাৱে খেলখন খেলি ৰাইজক যাতে আপ্লুত কৰে, সকলোৱে শিক্ষিত সকলো স্কুল, কাৰণ খেলৰ ফুলৰ মনোভাৱেৰে দুই এটা ক'ৰবাত কুটিনাটি থাকেই আমাৰ, সেইটো আপোনালোকে নিজেই খেলুৱৈ, সেই কথা জানে আপোনালোকে। যাই কি নহওক, আমি দুয়োটা দলকে শুভেচ্ছা জ্ঞাপন কৰি আজি এই অনুষ্ঠানটো আমি ইয়াতে সামৰিছোঁ। ধন্যবাদ। খেল পৰিচালকৰ সৈতে খেল পৰিচালক দেখা পাইছোঁ। ইতিমধ্যে और रक्षा पट्टी रूपये से बोला और रन की दो गुंजाइश हुई। तो जीतने के बाद पहले धोनी का निर्णय लिया निर्धारित 7 ओवर का मैच हुई। दूसरी गेंद आर्गन के साथ खेला और पीछे भागे और उसका गेंद है उसको पीछे देगा तो नहीं पड़ेगा और गेंद और बहुत ही अच्छा प्रेस माना जाए। और लाल गेंद उठा कर मेरा और गेंद चिमर के ऊपर और रास्ता से बाहर गेंद जाने वाली लेन की और गेंद को पकड़ने पाया और गेंद सीधे सिमर कर बाहर। अच्छा रन खेलने का भी The media are saying today, really today also 126. इसलिए मुन्ना बहुत चमक से खेलने पड़ेगा क्योंकि 126 करके रखा है। इससे जो तो फेसबुक के बैटिंग करना होगा डायरेक्ट की टीम को। और आगे के खेलने से कम now he plays the ball with things very well performed to the batting lineup. और बात कर दिए हैं पहले की ओर चाहिए मैच जीतने के लिए। बहुत ही शानदार बैटिंग, अभी तक कोई विकेट नहीं खोए हैं लाल वेल्टी की टीम ने। 17 balls and 22 runs, 2 runs। और काट करने की कोशिश, एक हल्की सी अपील विकेट कीपर की तरफ, लेकिन আৰু আমি বৰ্তমান আপোনালোকক পুনে লৈ যাম গাঁও ভিল ক্ৰিকেট দলৰ অধিনায়ক আমি দেৱজিৎ দত্তৰ কাষলৈ আগবাঢ়িছোঁ। তেওঁ গাঁও ভিল ক্ৰিকেট দলৰ অধিনায়ক, আজি তেওঁ সফলভাৱে এই খেলখনিত নেতৃত্ব দি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁৰ দলটি, আৰু তেওঁ মুখৰ পৰা আপোনালোকে জানিব পাৰিব এই টুৰ্ণামেণ্টৰ খেলৰ বিষয়ে তেওঁ কেনেধৰণৰ অনুভৱ হ'ল মিলনপুৰ খেলপথাৰত খেলি। ধন্যবাদ। খেলখন খেলি অতিশয় ভাল লাগিল আৰু টাৰ্গেটটো যথেষ্ট আছিল। আমাৰ বেটিং লাইন আপোনালোকে দেখিবলৈ পাইছে অতিশয় ভাল, আৰু যেতিয়া আমাৰ বেঙেনা দা ওৰফে ভাস্কৰ দা আৰু নিতুল দা যেতিয়া কিজলৈ আহিছে, বেঙেনা দাই কৈছে চিন্তা নকৰিবা মই আছোঁ, তেওঁ সেইটো যিটো কৈছিলে সেইটো কৰিলে খালে। ধন্যবাদ। আৰু আমাৰ এজন বয়োজ্যেষ্ঠ জয়ন্ত দা আৰু বাকীখন আমাৰ জয়ন্ত দাই মনোভাৱ এজন কষ্ট কৰিছে টিমটোৰ বাবে, কাম আছে কাম কৰে আমাৰ মাজত উপস্থিত। এখন খেলি আৰু বেলেগৰ খেল চায়ো বহুত ভাল লাগিলে, বিশেষকৈ কমিটিয়ে খেলখন বহুত সুচাৰুৰূপে পালন কৰিছে আৰু নীতিনিয়মসকলো ভাল লাগিছে। মই আচলতে খেলিব ইমান নাজানো, ভাইটিসকলক মই উৎসাহে দিওঁ।
মিডিয়াম এছ ক্ৰিকেট দলৰ বুদ্ধ বেটছমেন ডেভিডৰ কাষলৈ আমি ডেভিডৰ পৰা তেওঁৰ দলৰ মনোভাৱ জানিব বিচাৰিছো আৰু আজিৰ খেলখন ইতিমধ্যে তেওঁলোকৰ দলটো পৰাস্ত হৈছে আপোনালোকে অৱগত আজি পৰাজিত হোৱাৰ মূল কাৰণ কি বুলি ভাবে ডেভিডে আমাক জনাব ধন্যবাদ আৰু প্ৰথমে মই মিলনজ্যোতি ক্লাবক ধন্যবাদ জনাইছোঁ লগতে আমাৰ খেলুৱৈ সকললৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যে যাতে এনেকৈ খেল প্ৰদৰ্শন কৰি থাকে হয়তো আমি আজি হাৰিছোঁ কেৱল বলাৰৰ অলপ দুৰ্বলতাৰ বাবে আমি হাৰিছোঁ কিন্তু আশা কৰা নাছিলোঁ কিন্তু সিমান যে আমি বেয়াকৈ হাৰিম তথাপিও আমি নেক্সটত আকৌ ট্ৰাই কৰি যাম আৰু নেক্সটত আমি চেষ্টা কৰিম ইয়াতকৈ ভাল খেলিম বুলি আমি চিন্তা চৰ্চা আৰু কমিটি কি কয় প্লেয়াৰৰ লগত আমি আলোচনা কৰিম প্ৰতিযোগিতাৰ চূড়ান্ত বিজয় সন্মান গ্ৰহণ কৰাৰ পথত জয় ভীম ক্ৰিকেট দল আৰু বঁটাটি প্ৰদান কৰিছে মাজুলী জিলা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে চূড়ান্ত বিজয় সন্মান জয় ভীম ক্ৰিকেট দল